হাই ৱেলকাম বেক টু মাই নেক্সট চিটি মিনি ভ্লগ। ইভিনিং শুই উঠি আমি এইবাৰ ওলালোঁ দোকানলৈ বুলি। এইফালে আমাৰ টিকলি ক'ৰবাত যাওঁ বুলি ক'লে টাটা দিয়া ষ্টাৰ্টেই কৰি দিয়ে। নিজে ওলাই মেলি ৰেডি হৈ এতিয়া বাহিৰৰ মানে মাতি থাকে অকল, আৰু মোক ওলাবই নিদিয়ে। তাই নিজে ৰেডি হ'ল মানে ব'ল আৰু এতিয়া। আৰু এইখিনি হৈছে আমাৰ ৰাস্তালৈকে ওলাই যোৱা, মানে ঘৰৰ পৰা ওলাই যোৱা ৰাস্তাখিনি। বৌ আৰু টিকলাও যাব, সেইকাৰণে বৌ আৰু টিকলাক আমি মাতিব আহিলোঁ। এইফালে টিকলা ৰেডি হৈ আছিলে। ৰাস্তাত মানে বতাহ মাৰি আছে ন, আজিৰ বতৰটো ইমান ভাল নহয়, গতিকে তাইও মানে জোতাটো পিন্ধালৈ মানে যাবই আৰু এইফালে আমাৰ টিকলিয়ে মাতি আছিলে সোনকালে বুলি। তাই এনেলি আমি ৰেডি চেডি হৈ মানে ইহঁতক ৰেডি কৰাইছোঁ, আৰু আমিনো কি ৰেডি হ'ম, দোকানলৈহে যাম। তো ইহঁতক ৰেডি চেডি কৰাই কাপোৰ চাপোৰ পিন্ধাই আমি ৰাস্তালৈকে আহি গ'লোঁ। আৰু এইটোৱে হৈছে আমাৰ গাঁৱৰ মেইন ৰাস্তাটো। আৰু এইফালে চাওক বম ডাঙৰ এটা গাহৰি বান্ধি থৈ দিছে গাইজ, নাজানো কাৰ হয়। এইফালে চাওক গাইজ, মোৰ কেমেৰা ওমেনে গৈ আছে, আজি মোৰ লগত নাই তাই। মই আজি নিজে ভিডিঅ' কৰিবলগীয়া হৈছে। ভিডিঅ' কৰা মানুহজনে ইয়া চাইকেল লৈ ঘূৰি আছে। আমাৰ টিকলিয়ে আলু খাই মুখখন লেতেৰাই কৰিলে, মানে বাবুহঁতৰ টিকলাহঁতৰ ঘৰৰ ককায়েকে দিলে এই আলু যে উহাই খাই যে আলুটো, নাজানো কি বুলি কয় অসমীয়াত, পাহৰি থাকিলোঁ নহয় কি বুলি কয়। মুখখন লেতেৰা কৰি পেলাইছে। আগতে ক'লো পেলা বুলি নেপেলালে, এতিয়া খাই হোৱাৰ পিছত মুখখন লেতেৰা কৰাৰ পিছতহে পেলাই দিলে যাওঁ বুলি। মুখখন আৰু হাতখন গোটেইটো লেতেৰা কৰি পেলালে। দোকানত যোৱা অলপ আগতে দাদাহঁতৰ ঘৰ পাই ভাবিলোঁ হাতখন আৰু মুখখন ধুৱাই লৈ যাওঁ, কাৰণ গোটেইটো লেতেৰা হৈ গৈছে। তাই আকৌ আহিলে, তাইও দোকানলৈ গৈছিলে, এতিয়া ঘৰত গৈ আছে। আৰু এইফালে চাওকচোন গাইজ, ফুলকেইটা যে ইমান ধুনীয়া, আৰু ঘৰৰ ভিতৰত আছে দেই ফুলকেইটা, ইমান ধুনীয়া। আপোনালোকক দেখুৱাম চাব দেই। এটা গাছতে দুটা কালাৰৰ ফুল হয়, দেখিবলৈ যে ইমান মজা হয়। ভিডিঅ' কৰা নহ'লে ফটো উঠাইছিলোঁ, ফটোকেইটাই দি দিছোঁ। আৰু এইফালে চাওক আমাৰ বাবুহঁতে খেলি আছে, এইফালে বৌহঁতে ধান কিবা কৰি আছে। আৰু আমাৰ টিকলিটোৰ কাৰণে ভালেই হৈছে, কাৰণ আমাৰ টিকলিটো এনেকুৱা খেলা লগ পালে বৰ ভাল পায়। তাই সিহঁতক দেখি কলাত বেছি টাইম থাকিবই নোৱাৰিলে, নামি সিহঁতৰ লগত ঘূৰা ফুৰা ষ্টাৰ্ট কৰি দিছিলে। আৰু দাদাৰ ছোৱালীজনীও যে আমাৰ টিকলিটো সিহঁতৰ ঘৰত গ'লে বৰ ভাল পায়। তাই আমাৰ টিকলিটোৰ লগত খেলিব বৰ মন যায়, কিন্তু আমাৰ টিকলিটো এতিয়াও খেলিব পৰা হোৱা নাই ইমান ভালকে। আৰু ইফালে চাওকচোন বৌয়ে টিকলিটোক লৈ যোৱাৰ কাৰণে মাকক ঠেলি দিছে। তাৰপিছত আমি দোকানত গৈ আহোঁ, দেৰি হ'ব বুলি ওলাই আহিলোঁ। এইফালে আমাক ৰিয়াঞ্চিকাই পিছফালৰ পৰা টাটা দি আছিলে। তাৰপিছত ওলাই আহি দেখিলোঁ ইয়াতে জুই পুৱাই আছে। মই বোলো ইমান জুই পুৱাব হ'লেনে বুলি, কি নাই জুই পুৱা নাই, এনেই ধোঁৱা দি আছোঁ বুলি ক'লে। তাৰপিছত এনেকৈ খোজকাঢ়ি আহি এইবাৰ আমি দোকান পালোঁহি। দোকান পায়ে আমাৰ টিকলিটো সৰু ল'ৰা এটা দেখিলে। আমাৰ টিকলিটো সৰু ল'ৰা দেখিবই নাপায়, দাদা কোৱা ষ্টাৰ্ট কৰি দিয়ে। সৰু ল'ৰাটো চাগে কনফিউজ হৈ কিনে চাই আছিলে যে মোক চিনি নাপায় কিয় দাদা বুলি কৈ আছে। তাৰপিছত আমি আহি গ'লোঁ এইবাৰ ফুলৰি দোকানত, ফুলৰি আৰু আলু চপ ল'বৰ কাৰণে, কাৰণ আমাৰ টিকলি না আলু চপ খাই বৰ ভাল পায়। এইফালে আকৌ টিকলিটোৱে হাত দেখাই দিয়ে দাদাহঁতৰ ঘৰৰ ফালে। তাৰপিছত আমি ঘৰৰ পৰাই প্ৰথমতে টিকলিটো কাপোৰটো চেঞ্জ কৰাই দিলোঁ। আমাৰ টিকলিক আৰু কিবা বস্তু খাব দিলে আধা পেলাই আৰু আধা খায়। গৰম কাপোৰ পিন্ধাই দি এইবাৰ বাহিৰত পাটিটো পাৰি দি অলপ টাইম খেলিব দিলোঁ। আমিও বহি গ'লোঁ, ফুলৰি আনিছিলোঁ ফুলৰি খাবৰ কাৰণে। টিকলি খোৱাতকৈ বেছি পেলাইহে, নিজৰখিনি আধা খাই আধা পেলাই। এইবাৰ আকৌ মোৰ ওচৰলৈ আহিব। এনেকৈ অলপ সময় থাকি ভাত পানী বনাই খাই বৈ আজৰি হৈ বিচনাত আহি গ'লোঁ। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে ইমানেই, টাটা বাই বাই।